নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি মানে এটা ছাৰপ্ৰাইজ আছে। মাৰ মানে এটা ছাৰপ্ৰাইজ দিব লাগিব মনে মনে। নমস্কাৰ অসম। এতিয়া এতিয়া মানে মই বজাৰত যাওঁ, আহি আছোঁ, পিছত কৈ আছোঁ। ছাৰপ্ৰাইজ আছে, মাক ছাৰপ্ৰাইজ দিম। এই ছাৰপ্ৰাইজৰ জগাল আহি গ'ল আমাৰ। এই কেক, এই মিঠাই, এই হ'ল চাহৰ জগল, এইবিলাক এই গিলাচ, প্লেট, এই পায়স দিয়া, এইবিলাক চব জগাল আহি গ'ল। গধূলাকলৈকে চাই থাকক, ৰাতিবিলাকলৈকে চাই থাকক। এয়া পায়স বনাই আছে এতিয়া, আৰু অলপ পিছত লুচি পুৰা হ'ব। এইয়া ৰুটি বেলি আছে, এই হ'ল ৰুটি বেলি আছে। এইয়া এই হ'ল ৰুটি বেলা মানুহ এইগিলা। এতিয়া মই পঢ়ি আছোঁ মানে, পঢ়ি আছোঁ। এই হ'ল পায়স আৰু চাউল জগাল আহি আছে দিয়কচোন, আহিব আৰু। এয়া আমি ৰেডি হৈ গ'লোঁ, এয়া ৰেডি হৈ গ'লোঁ আমি দুটা, আৰু মাছে ৰেডি হ'ব বুলি। মাই তাকলিন গমে বনি না বাৰ্থডে। এইয়া মাৰ হ'ল ছাৰপ্ৰাইজ। আজি প্ৰথম বাৰ্থডে। কেনে লাগছে মা, অনুভৱটো কওকচোন। অনুভৱটো কওক আপোনাৰ, এইবাৰ কেক কাটিব পালি কিমান ভাল লাগিব কওক। আজি বহুত ভাল লাগছে না? আজি বহুত ভাল লাগছে, মই গমে বনাই তাক লগি আমি ছাৰপ্ৰাইজ দিছোঁ মাক। দিয়া এইটো হ'ল মাৰ সৰু ল'ৰা, এইটো সৰু ল'ৰা গোপেশ শৰ্মা, এইটো বৰাক, এইটো বৰাক, এইটো জাক, এইটো বৰাক, আৰু ময়ো আছোঁ লগতে। এই চাওক, মায়ে গমেই নাপায় কেই তাৰিখ আছিল, জন্মৰ তাৰিখ গম নাপায়, গমেই নাপায়।
এইয়া 4 বজাত এইটোৱে এটা আছিল সৰু ভিডিঅ' মাৰ বাৰ্থডেৰ ছাৰপ্ৰাইজ। গতিকে ভিডিঅ'টো কেনে লাগিল জনাব আৰু আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ অসম।